নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আছে আমাৰ ঘৰত বাৰ্থডে। চুনু ভাগৰ বৰ্তাৰ ল'ৰা, সৰু হয় সি ঘৰখনৰ আৰু বহুত মৰমৰ হয় সি। তাৰ বাৰ্থডে কেনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ তাকে ব'লক অকণমান দেখুৱাওঁ আপোনালোকক বুলিয়ে ভিডিঅ' কৰিলোঁ। ইমান ভালকৈ নাজানো, মই শিকি আছোঁ, আপোনালোকে সহায় কৰিব আগুৱাই যোৱাত। আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব নাপাহৰিব। ব'লক তেতিয়াহ'লে আমাৰ বাৰ্থডে বয় ৰেডি হৈছে, কেক কাটিবলৈ বায়ে মম জ্বলাই দিছে। আৰু ব'লক তেতিয়াহ'লে চাওঁ, এয়া ঘৰতে সৰু সুৰাকৈ আৰু বেছি ডাঙৰ নহয়, ৰাতিলৈ সৰুকৈ চাগে পাৰ্টি এটা দিয়া হ'ব। তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি বাঢ়িছে জীৱনে হেঁপাহতে বাঢ়িছে জীৱনে হেঁপাহতে মৰমৰ দৰি চাখন খাবতি লৈ ৰুদাৰি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণ